हेलो फ्रेंड्स मैं मौसुमी আজি আপোনালোকৰ কাৰণে এটা নতুন ৰিকুৱেষ্টেড ভিডিও লৈ আহিছো আজি ভিডিওটোত মই আপোনালোকক কেনেকৈ আমি ব্লাউজ সিলাই কৰাৰ পিছত কান্ধটো যে মানে ভালকৈ ফিটিং নহয় আৰু কিছুমানৰ মানে পৰি যায় থাকে বুলি কৈছে সো সেই সমস্যাটোৰে আজি সমাধান বিচাৰি এই ভিডিওটো মই আপোনালোকৰ কাৰণে বনাইছো গতিকে আপোনালোকে ভিডিওটো শেষলৈকে ভালকৈ চাব আৰু যি সকলৰ এনেকুৱা সমস্যা হৈ আছে তেওঁলোকে এই ভিডিও চাই বহুত উপকৃত হ'ব বুলি মই আশা কৰিলো গতিকে फ्रेंड्स এতিয়া ভিডিওটোলৈ আগবাঢ়ি যাওঁ কিন্তু তাৰে আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰোতে কাষত থকা যেটো এটা বেল আইকন হেটো আপোনালোকে প্ৰেছ কৰি দিব সো এতিয়া চাওক যেটো আপোনালোকে কাণ্ডৰ কাৰণে মেজাৰমেন্ট কৰিব হেটো মেজাৰমেন্টটো সঠিককৈ যদি লোৱা নহয় তেতিয়া এনে ধৰণৰ প্ৰবলেম হয় ইয়াত মই আপোনালোকক মানে কাণ্ডৰ যেটো প্ৰবলেম হয় হেতুৰহে মই মেজাৰমেন্টটো আপোনালোকক দেখুৱাম গতিকে যদি আপোনালোকে সম্পূৰ্ণ ব্লাউজৰ কাটিং চাব বিচাৰিছে সাইজ অনুসৰি তেনেহলে মোৰ চেনেলত দিয়া আছে আপোনালোকে এই ভিডিও কিটা চাব পাৰিব ইয়াত আপোনালোকে যদি কোনোবাই মোৰ আগৰ ব্লাউজৰ কাটিং ভিডিওবোৰ যদি চোৱা নাই তেনেহলে আপোনালোকে চাই ল'ব তাতে চালে আপোনালোকে বুজি পাব ঠিক আছে গতিকে এতিয়া মই আপোনালোকক ইয়াতে যেটো কাণ্ডৰ সমস্যা হেতু মই দেখুৱাম তাৰে কাৰণে আপোনালোকে কাপোৰটো ডাবল ফোল্ড কৰি ল'ব এনে ধৰণে আৰু যেটো ওপেন পাৰ্ট থাকিব এটো ইফালে থাকিব আৰু যেটো ফোল্ড এৰিয়া হেতু আপোনালোকে নিজৰ ফালে ৰাখিব ঠিক আছে তাৰ পিছত এতিয়া প্ৰথমতে আমি কাণ্ডৰ মেজাৰমেন্টটো লৈ দেখুৱাম আপোনালোকক যেটো কাণ্ডৰ সমস্যা হৈ আছে গতিকে আজি কাণ্ডৰ মেজাৰমেন্টটো মই আপোনালোকক ভালকৈ ভাঙি পাতি বুজাই দিম এতিয়া আমাৰ ধৰক যেটো নৰমাল মেজাৰমেন্ট কাণ্ডৰ কাৰণে হেতু আমাৰ 5.5 থাকে গতিকে এটো সকলো সাইজৰ কাৰণে একে থাকিব 5.5 টো গতিকে আপোনালোকে প্ৰথমতে টেপডাল কাপোৰৰ একেবাৰে মূৰটোত ৰাখিব এটো চাওক এনে ধৰণে টেপডাল ৰাখি আপোনালোকে যেটো 5.5 আছে তাতে আপোনালোকে মাৰ্কিংটো কৰিব লাগিব ঠিক আছে এতিয়া আপোনালোকে 5.5 ত প্ৰথমতে মাৰ্কিংটো কৰি ল'ব আৰু এনেও নৰমালি আমি 5.5 তে মাৰ্কিং কৰো সো তেনেকুৱাকে আপোনালোকে 5.5 তে মাৰ্কিংটো কৰি ল'ব তাৰ পিছত দেখুৱাইছো যি সকলে চাইছে তেওঁলোকে জানিব তাতে মই 2.5 কৰি লৈছিলো যেটো টেপ আছে তাৰ মূৰটোৰ পৰা 2.5 কৰি লৈছিলো গতিকে আপোনালোকে এতিয়া 2 ল'ব ঠিক আছে 2 ল'ব তাতকে কম মানে নলব বেছিও নলব 2 ল'ব 2.5 ল'ব নালাগে যদি আপোনালোকৰ কান্ধটো মানে ভালকৈ ফিটিং হোৱা নাই তেনেহলে আপোনালোকে 2 এ ল'ব এটো ইয়াতে মই 2 ত মই মাৰ্কিংটো কৰি দিছো তাৰ পিছত এতিয়া 2 ত মাৰ্কিং কৰাৰ পিছত বাকিখিনি যিখিনি মেজাৰমেন্ট আছে আপোনালোকৰ ধৰক আৰ্ম হোল তাৰপিছত ব্লাউজৰ লেন্থ চেষ্টৰ মেজাৰমেন্ট এই গুটেইখিনি আপোনালোকে কৰি ল'ব ইয়াতে মই আপোনালোকক জাস্ট আৰ্ম হোলটো মই দেখুৱাই দিছো আৰ্ম হোল আমাৰ 6 থাকে গতিকে ইয়াতে মই 6 ৰ দাগটো দি লৈছো আৰু ইয়াতে নৰমাল ফ্ৰন্ট নেকৰ সাইজটো মই 5 লৈছো গতিকে ইয়াতে মই 5 ৰ এটা দাগ কৰি লৈছো আপোনালোকে স্কেলেৰে মাৰ্জিনবোৰ টানিব আৰু ইয়াতে মই যে ছাটেদি টানি দেখুৱাইছো আপোনালোকক এনে বুজাবৰ কাৰণে দেখুৱাই দিছো কিন্তু আপোনালোকে স্কেল পাত ব্যৱহাৰ কৰিব মাৰ্জিনবোৰ টানিবৰ কাৰণে সো এনেকুৱাকে আমাৰ ব্লাউজৰ যেটো মেজাৰমেন্ট তেনেকুৱাকে লোৱা হয় গতিকে নৰমালি আপোনালোকক থুলমুলকে মই আপোনালোকক ইয়াতে দেখুৱাই দিছো আৰু ইয়াতে হৈছে আৰ্ম হোলৰ মেজাৰমেন্ট মই 1 লৈছো তাৰ পিছত আৰ্ম হোলৰ মেজাৰমেন্ট লোৱাৰ পিছত এটো আমাৰ শেপটো দি লৈছো এনে ধৰণে আপোনালোকে শেপটো দি লব বাকিখিনি মই আপোনালোকক নেদেখুৱাম জাস্ট মই কাণ্ডৰ কাৰণে এটো আপোনালোকক দেখুৱাই দিছো আপোনালোকে যদি সম্পূৰ্ণ ব্লাউজৰ কাটিং চাব বিচাৰিছে তেনেহলে ভিডিও আছে চাই ল'ব এই ভিডিওবোৰ এটা চাওক फ्रेंड्स যেটো আমি নৰমাল শোল্ডাৰৰ কাটিংটো কৰো হেতু সদায় আমি সমানকে কাটিব লাগে সমানকে কাটিলে ব্লাউজৰ যেটো কান্ধ পৰি যোৱা সমস্যা হেতু নহয় গতিকে আপোনালোকে সমানকে কাটিব পৰাপক্ষত বেকাকে কেতিয়াও নাকাটিব फ्रेंड्स আজিলৈ মোৰ দেখুৱাব লগা এখিনি আছিল গতিকে আপোনালোকে এনে ধৰণে জোখমাক লৈ কান্ধৰ কাটিংটো কৰকচোন আপোনালোকৰ নিশ্চয় এই কান্ধ পৰি যোৱা সমস্যাটো নাথাকিব গতিকে আপোনালোকে ভিডিওটো ভালকৈ চাব আৰু নিশ্চয় আপোনালোকৰ এই সমস্যাটো দূৰ হ'ব বুলি মই আশা কৰিলো আৰু কিবা যদি আপোনালোকৰ সুধিব লগিয়া আছে তেনেহলে মোক আপোনালোকে কমেন্টছ কৰি সুধিব পাৰে মই নিশ্চয় আপোনালোকৰ ৰিপ্লাইটো দিম গতিকে फ्रेंड्स এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই পুনৰ আহিম আজি ভিডিওটো মই ইমানতে সামৰিলো ধন্যবাদ